থানালৈ নে? হয় ছাৰ। ভাল লাগিল। মোৰো। হেৰি নহয়, কালি ৰাতি বোলে থানালৈ কিবা কেছ এটা আহিছে। সেইকাৰণে সোনকালে আহিছো। ভেৰি গুড। উঠক। ক'ত? বাইকত। খেমিব। কিয়? মই আৰক্ষীৰ বাহনত নুঠো ছাৰ। আপুনি আৰ্মি? ময়ো এক কথাৰ মানুহ। আও হৰি আও ৰাম। কি ফালতু কথা ক'বলৈ আহিছে? ঐ একে চৰে দাঁত ভাঙি দিম। এই থানাৰ ভিতৰত কিহৰ দাদাগিৰি? বেছি দাদাগি কৰিছে। আমি ইমান ধুনীয়া ইভেন্ট এটা পাতিছো, চব বন্ধ কৰি দিছে ই। কি হয় ইভেন্টটো দেহা? ঐ ভবা নাছিলো কিন্তু দেই, তই যে এনেকুৱাকে মোক গছত উঠাই ঘূৰি কাটি দিবি। মই আপোনাক কেতিয়া এইজোপা গছত ঠাই গুৰি কাটি দিলে? এইজোপা গছৰ কথা কোৱা নাই অ, উদাহৰণ দিছো। দিছে কওক। হেৰি কিডনী বিকা আইডিয়াটো মোক তই দিলি, ভাল পালো, কিন্তু এতিয়ালৈকে এটাও যে কাষ্টমাৰ বিচাৰি দিয়া নাই। আৰে আপুনি কিডনী বিক্ৰী কৰিব, আপুনি জনপ্ৰিয় হ'ব, আপুনি পইচা পাব, আপুনি এলবাম বনাব। আৰে সকলো আইডিয়া মই দিলে আপুনি কি ঘৰে ঘৰে বিচাৰিবগৈ নোৱাৰে নিজৰ বুলি? মই দেখোন একো পাত্তাই পোৱা নাই। পোৱা নাই ন? নাই। হ'ব ৰ'ব, কিবা এটা মই মেনেজ কৰি আছো। হেৰি আমি কথাটো অলপ বেলেগত পাতো নেকি? হয় নেকি? অকমান আহি আছো ৰ। দুই একেবাৰে বিক্ৰম বেটাৰ হে ফটোৱা কেইটা। আচ্ছা আপোনাৰ নামটো কি আছিলে? বিমল। পইচা নামটো চোন ক'বা শুনা শুনা লাগিছে। সদায় দেখো এখন দোকানত। দোকানত দেখিছো। বিমল পাণ মছলা। অ আহে পাহে যে দম আছে চা। 420 কথা বাদ দিয়ক। ভালকে কওক আচল কথাটো কি? ইহঁতে আমাৰ বাপতি সাহন বিহুটোক হত্যা কৰিছে ছাৰ। কথা এটা ভাবিছো। মই সেইটোৱে ভাবি আচৰিত হৈছো। আৰে আপুনি জীৱনটো পাৰ কৰিলে আজিহে নিজৰ কাৰণে কথা এটা ভাবিছে। নহয় এইটোৰ কথা ভাবিছো। কোনটো কথা? মানে তেতিয়া যে কলি যে গোটেইখিনি ময়ে কৰিলো, আইডিয়াটো দিলি, গতিকে মই ভাবিছো কিডনীটো নহলে তয়ে দে। তাৰপিছত তেতিয়া মই গায়ক হ'ম, টকা পইচা হব, বেলেগৰ পৰা কিডনী কিনি তোক দি দিম। সেইবুলি কৈছে। কলো আৰু। কি কলো আৰু? কিডনী নালাগে, মই চাহৰ পইচাটো দিবলৈ নাই। আপোনাৰ কামত ঘূৰি ফুৰিছো, মই আকৌ কেলে দিম? বাৰু তেনেহলে মোৰ কিডনীৰ বাহিৰে আৰু বেলেগ কি দিব পাৰি? চাক মুকলি দা, আপোনাৰ মূৰটো বিক্ৰী হল হয়, কিন্তু মূৰটোত আকৌ চুলি নাই নহয়। নহয়, ডাঙৰ ডাঙৰ মানুহৰ আকৌ মূৰত চুলি নাথাকেই। বাৰু বেলেগ কি আৰু? বেলেগ মানে হাত ভৰি কেইটা দিব পাৰি, কিন্তু লেংটো সৰু নহয়, কোনে ল'ব? জিভাখন এটা দিবলৈ আকৌ জিভাখন থু মাৰি থাকে, মবিল কম। বেলেগ কি বাৰী? বেলেগটো চিন্তা কৰিম বাৰু। মিঠা আৰু এটা খাওঁ নেকি? এতিয়ালৈকে দেখো 6টামান খালিয়ে অ। আৰে চিন্তা কৰিবলৈ কিবা এটা খুৱাব লাগিব না আপুনি। দিয়ক অৰ্ডাৰ দিয়ক। এটা এই গোলা এটা দিব। লগতে চিঙৰা এটাও দি দিবহে, নিজৰ বুলি। ছাৰ বিশ্বাস কৰক, আমি একো দুখ কৰা নাই। আমি মাত্ৰ কালি ৰাতি ফাংচনত বিহু নাচিছিলো। বিহু নাচিছিলি? হা, বিহু নাচিছিলি? সেয়া বিহু নাচ নহয়, চাৰ্কাছ। পইচা মই যে কম যে নাচি আছো, তাৰ মানে চাক আছে। তাৰ মাজত ক'ৰ পৰা সোমালি? মইতো চবতছে ভাল নাচিছো, মানে নহয় কৈ দিয়কচোন। হয়, মই যিটো টাইপত বিহুটো বিচাৰিছিলো এওঁ সেই টাইপটো মজা নাচিছে। বিহুৰ আকৌ কি নতুন টাইপ ওলাইছে? ই শেষ কৰি দিলে আমাৰ বিহু। বিহুৰ নামত কিছুমান অদ্ভুত অংগী ভংগী, নাচনীৰ কাপোৰৰ কোনো লাগ বান নাই। এয়া বিহু? আৰে বিহুটোক এটা নতুন ৰূপ দিবলৈ ট্ৰাই কৰিছো আমি। আপুনি বিহুক নতুন ৰূপ দিব। বিহু আমাৰ জান, আমাৰ প্ৰাণ, আৰু বিহুক তই নতুন ৰূপ দিয়াত মৰ খাস কৰিছ। সময়ৰ লগত মিলিব লাগিব। চাওক দেই, আমি কালি ৰাতি প্ৰগ্ৰেম কৰিছিলো এটা মাল্টিনেশ্যনেল কোম্পানীৰ ফাংচনত। তাত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে দেশৰ বাহিৰৰ মানুহো আহিছিল। তাত আমি পুৰণা বিহুটো দেখুৱালে নচলিবতো। বাহ, বিহুৰো পুৰণা নতুন আছে নেকি? থাকেতো, বিহুটো মডাৰ্ণ কৰিব লাগিব, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। নালাগে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ
আমাৰ প্ৰাণ বিহুৰ যদি এনেকৈ হত্যা কৰা হয়, যদি বিহুৰ মাদকতাৰ এনেকৈ হত্যা কৰা হয়, তেনেহলে নালাগে বিহুক তই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ। মনত ৰাখিবি, কোনো এজন অসমীয়াই বিহুৰ এনেধৰণৰ অপমান হোৱাটো সহ্য নকৰে আৰু তহঁতক ক্ষমাও নকৰে। কিন্তু আৰু বিহুটোক ধ্বংস কৰিবলৈ চেষ্টা কৰা আপোনালোকৰ নিচিনা মানুহবোৰ অসমীয়া জাতিৰ শত্ৰু। বিহুক হত্যা কৰিব বিচৰা কাকোকে কোনো অসমীয়াই ক্ষমা নকৰে, আমিও নকৰো। এতিয়া লকাপত তুমি নিজে সোমাবা নে গতিয়ে সোমাম? ছাৰ প্লিজ ক্ষমা কৰি দিয়ক। কেইটামান টকাৰ বিনিময়ত তই নিজৰ সংস্কৃতিক বিক্ৰী কৰিবলৈ ওলাইছ, তাৰ পাছত তোক ক্ষমা কৰি দিব লাগে। হা বল। ছাৰ এবাৰ ক্ষমা কৰি দিয়ক ছাৰ। ঠিক আছে, কিন্তু কোনো দিনাখন আমাৰ বিহুক এনেকৈ বিজতৰীয়া কৰিবলৈ চেষ্টা নকৰিবি। যোনদিনাখন আকৌ এই কামটো কৰিবি, মনত ৰাখিবি, মই তোৰ বুকুত ধৰি চুচৰাই আনিম। এতিয়াও লাচিতৰ তেজ বৈ আছে। জাতিটোক অসন্মানী কৰিবি, হাতত হেংদাং তুলি নলওঁ। ফুটা কৰি দিম। যা। বিহু যেনেদৰে আছে তেনেদৰেই থাকিব। বিহু আমাৰ প্ৰাণ হৈ থাকিব, আমাৰ জীৱন হৈ থাকিব। আৰু চেপচেপনি মাৰিলে দলিয়াহে আগফালৰ নলাটো পেলাই থৈ আহিমগে মই। যা। এ ভগৱান, শুই থাকোঁতে ছাৰ বা মেডামে কোনোবা এজনে দেখিলেই হ'ল আৰু। কথা এটা বুজি পোৱা নাই, এই ৰাতিখন ইয়াত আমি কিয় আহিছো? চাক মুকলি দা, মানুহক কিছুমান কথা পাতিবলৈ কিছুমান লাগে, কি লাগে? কিছুমান পৰিৱেশ লাগে। আচ্ছা, পৰিৱেশ পাবি ক'ৰ পৰা? টকা 200 দিওঁ। টকা 200 মানে? পৰিৱেশ পাবলৈও পইচা লগা হ'ল? দিব লাগিব। পৰিৱেশটো ক'ত আছে? পৰিৱেশ মই পকেটত লৈয়ে আছো। পৰিৱেশ পকেটত থাকে? কি কৈছ? এইটো দেখা দেখা লাগিছে। তই মুকুদাতাক আগতে দেখা নাই? এইটো কথা কৈছে। আঙুলি নেদেখুৱালেও হ'ব। আমাৰ দুটা কিবা কাহ হৈ আছে, ডাক্তৰে কাহৰ ঔষধ দি পঠাইছে। ভাতকৈ আগত খাব লাগিব নিজৰ বুলি। মোকো এখপ দিয়কচি, ইমান কাহ হৈছে। কি? মোকো এখপ দিয়কচি, ইমান কাহ হৈছে। ল'ৰা ছোৱালী এইবিলাক নাখায়। এই সৰু ল'ৰা ছোৱালী নিজে বৰ ডাঙৰটো হৈছে। থিয়হি দিওঁ দুটাকে জোখছে, কোন ডাঙৰ ওলাইছে। 10 টকা দিম, অকণমান শুবি নে? 10 টকা? 10 টকা 10 মিনিট যাম আৰু। 20 টকা দিয়ক, আধা ঘণ্টা শুব লাগিব। দিয়ক। কি দিন পৰিলো, পইচা দিলেহে পৰিৱেশ পাই, পইচা দিলেহে টোপনি যায়। কেতমন, কেতমন, পইচাৰ কামাল। তেনেকে নুখুলে নহয়। এই চিচাৰ বটলডাল টান আছে দেই, পকি আছে। যাওক, গিলাচ দুটা লৈ আহ। মোহন, কমলি, ঐ কমলি, এফালে আছোন। ঐ কমলি। য়েছ মেডাম। এটা কাম কৰ, কি? তই পানী এবটল আনি মোৰ এইখিনিতে থ। ৰ'বচোন ৰ'ব, হা, আপুনি সদায় সদায় ডিউটি টাইমত কিহৰ ভাওনা? ভাওনা? কি ভাওনা দেখিলি? বিচনা এখন মোৰ। আপুনি কি শুই শুই ডিউটি মাৰিব? বেছি কথা নকনে তই আজিকালি? নাই কোৱা।
মই গোটেই ৰাতি পহৰা দি থাকিম আৰু আপুনি জলহস্তীৰ নিচিনা পৰি থাকিব। আৰু চেপচেপনি মাৰিলে দলিয়াহে আগফালৰ নলাটো পেলাই থৈ আহিমগে মই। যা। এ ভগৱান, শুই থাকোঁতে ছাৰ বা মেডামে কোনোবা এজনে দেখিলেই হ'ল আৰু। এ জানা মৰকুচিয়া এনে হগুনা হাত বুঢ়া গৰু নমৰে। বুঢ়া গৰু মৰে না নমৰে ময়ো চাই আছো। এ যা। আয় কৃষ্ণ প্ৰভু। আচ্ছা মুকুতা, মুকুতা যা। কাক মাতিছে? তোক কৈছো মুকুতা যা। আপুনি নিজক মুকুতা দা বুলি কিয় মাতিছে? মানে মোক মুকুতা যা বুলি মাতিবা। বা এনেকুৱা পৰিৱেশত যদি মুকুতা বুলি মাতো মেহফিলটো জমি যায় না। খাপাই যাম। আৰু 13 মিনিট বাকী আছে। আপোনাক যে মই বনাই দিম দে চাকনা। মোক মালৰ লগত কৈ চাকনা বনাই দিবি। এই মালৰ লগত খোৱা চাকনা নহয়, মই আপোনাৰ লাইফ বনাই দিম চাকনা অকণ। মুখ মেলা গত বেলেগৰ পুখুৰীতে পৰিলেগে। হাত এই মোৰ দাদা কি কৈ আছিলো মই? মানে তই মোক চাকনা বনাই দিবি। এই চাকনা নহয়, মই আপোনাৰ লাইফ বনাই দিম নিজৰ বুলি কৈছো। প্ৰথমে আপোনাক মই কিডনী 2টা বিক্ৰী কৰিম, চকু 2টা বিক্ৰী কৰিম, আপোনাৰ তেজ বিক্ৰী কৰিম, শেষত যে গোটেই মানুহটো চেপি পেলাম। বমকে চেপিবি, তাৰপিছত জীয়াই থাকিম না। আপুনি গান গাব? গাম। গান গাবলৈ আপোনাক কি লাগিব? অন্ধ তেতিয়াহ'লে আপোনাক চাবলৈ চকু 2টা লাগে, লাগে। শুনিবলৈ 2খন কাণ লাগে, লাগে। উশাহ ল'বলৈ 2টা নাক লাগে, তাৰপিছত কি লাগে? কণ্ঠটো লাগে গান গাব। বাকী পাৰ্থ কি কাম আছে মই সেইটো আপুনি বুজাই কওক। কিহৰ কাৰণে আজ মাতি মোৰ দোকানত হুলস্থুল কৰিছে? কিহৰ কাৰণে কাঁহৰ এখন নিজে নিজে খাইছে মই ভাগ নাপাইছো? আজি মোৰ দোকানত যিটো হৈছে কাইলৈ আহি মোৰ দোকানত হুলস্থুল কৰিছে। কি পাতি আছিলো আমি? মানে তই মোক চাকনা বনাই দিবি। চিষ্টাৰ আজি হাতত হেতা যে ভাজি লৰাবলে আনিব। হোৱাইট ডিছ পচিবল আজি ড্ৰয়িং ৰুমত ভাজি বনাবলগীয়া হ'ল। তই কলে গৈছিলি? সময় মানে কি হ'ল আমাৰ কমল কেলে বন্ধ কৰিছ? কাৰেণ্ট আছে দেখোন। কমল কি কৰি আছা? ডিউটি শুই শুই? নহয় ছাৰ। কি নহয়, এনেকে শুই শুই ডিউটি মাৰিবলৈ আহিছা? ছাৰ নহয়, দিনটো ডিউটিতে আছিলো যে, আৰু মই শকত ন, পটককে ভাগৰ লাগে। কেতিয়া টোপনিটো আহি গ'ল গমেই নাপালো মই। কমল, আই কমল, ছাৰ তুমি ক'ত শুই আছিলা? মই হোৱা নাই ছাৰ, মই বাথৰুমত গৈছিলো। এতিয়া তুমি ইয়াতে বহি থাকা, আৰু ডিউটিৰ সময়ত যদি কোনোবাই টোপনি যায় মোবাইলত চিধা ফটো মাৰি মোৰ হোৱাটছআপত পঠিয়াই দিবা। শুই থাকিবলৈ মই ইয়াত কাকো ৰখা নাই। ছাৰ মই সদায় কওঁ ছাৰ, বোলো ডিউটিৰ সময়ত নুশুব। তাৰমানে সদায় শুৱে? বাকলি ইমান মিছা কথা কয়। কেতিয়া সদায় সদায় শুলো তই ক? একদম চুপ, চাই আছো মই তোমাক। পালে মজাটো। তোৰ উস্তাদি বাঢ়িছে। তোৰ মোৰ বাকলি ভাঙি পেলাই চুবাই পেলাম মই, গম পাইছ? ধৰাবোৰে এতিয়া বাইদেউৰ মাথাই কাম নিদিয়া হৈ গৈছে। BUY বাই ING বাইং AN কোন আহিলো? গৈছো ৰ।
তই আৰু মুখখন কোলা কোলা লাগিছে যে চচা উলি আছো নহয় তই ইয়াত কিয় মই মুগু দাদা নিজৰ বুলি ঘৰলৈ উভতাই লৈ আহিছো ঘৰলৈ ক'তা মুগু দাদা? আছে আৰু বাহিৰত আছে চাব দে এতিয়া নিজৰ বুলি কৈছো মুগু দাদা হৈছে ডেকা ল'ৰা সন্ধিয়া সময়ত পানী অকণ নিজৰ বুলি খাবলৈ মন কৰে কিন্তু পানী কণ খাইছে খাও নহয় মই যে তোৰ মুখত ভেকেট গোন্ধ পাইছো তাকেতো কৈছো কি পানী খাইছে ভেকেট নিজৰ বুলি গোন্ধাই নিজৰ বুলি নহয় মই তোৰ মুখত গোন্ধ পাইছো বুলি কৈছে এই বুলি কৈছে দুইটাই মিলি মদ সোপা খাবি আৰু নিজকে সাধু প্ৰমাণ কৰিবলৈ আহিছ এতিয়া হেতাৰে মুখ ভাঙি আছো ৰ বিজুতীয়া মাইকী মানুহৰ হেতা আকৌ খাবলৈ আমি আকৌ ৰৈ থাকিব লাগিব নহয় নিজৰ বুলি চিষ্টাৰ আজি হাতত হেতা যে ভাজি লৰা বোলে আনি হোৱাইট ডিছ পচিবল আজি ড্ৰয়িং ৰুমত ভাজি বনাবলগীয়া হ'ল তই কলে গৈছিলি সময় মানে কি হ'ল আমাৰ তই যে ৰূপজ্যোতি ৰাজবংশী NRCত নামটো নাহিল সেইটো আলোচনা কৰি আহিলো তই NRCৰ হেড নহয় বাৰু হ'ব বাদ দে এনেকে হিলি আছ যে নাই হিলি নাই আই এম ষ্টে অন দ্য ফ্ল'ৰ বল গোটেইখন মানে মদাহী ৰাজ্য খোৱা মাজি চবকে ৰ চাওঁ এই কি কৈছা চাওঁ কিবা এটা এই তে চাবলগীয়া বস্তু একো নাই অ' আপোনাৰ চাবলগীয়া বস্তু আছে নে নাই মইহে জানো নাই বুলি কৈছো নহয় বৌ এইটো কাহত আপুনি খাব নালাগিছে বহুত কাহ আছে এইটো যে খাই দিছে তাৰপিছতো মুখৰ মাতেই নুঘূৰিছে